হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। আজি আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চবেই বনাই খায়, হয়তো চবৰ ঘৰতে এনেকৈয়ে বনায়, তথাপিও মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। জাতিলাও আৰু আলুখিনি ভাজি ল'লোঁ, তাৰপিছত এয়া মটৰ কুকাৰত দিছিলোঁ। এইখিনি ভাজি পিনি একেবাৰে নৰ্মেল আজিৰ সাজটো আমি এনেকৈয়ে খালোঁ, পুৱাৰ সাজটো। একেই আৰু চিম্পুল, আপোনালোকেও বনাই খাব পাৰিব। এয়া অলপ লৰাই দিলোঁ, তাৰপিছত পানী অকণমান দি ঢাকি থলোঁ, ঢাকি পিনি অকণমান উতলাব দিলোঁ। এয়া উতলাব দিলোঁ অলপ টাইম। কোনো ধৰণৰ মছলা দিয়া নাই ইয়াত, খালি পিঁয়াজটো ভজা হৈছে। এয়া অকণমান গৰম মছলা দিম, গৰম মছলা দিয়াৰ পিছত আমাৰ খানা হৈ গ'ল। এয়াই আছিল মোৰ ভিডিঅ'টো। ভাল লাগিলে লাইক এটা কৰি দিব, সকলোকে অনুৰোধ কৰিলোঁ আগলৈ যাতে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিব পাৰোঁ। আশা থাকিল আপোনালোকে মৰম আশীৰ্বাদ দি থাকিব। এয়াই আৰু কিনো ক'ম, ইমানতে সামৰিলোঁ আজি।